চিটছৰ পৰাই শৰীৰত গুলী লৈ উভতিল ৰঙিয়াৰ গুলীবিদ্ধ মতলেব আলী। মতলেব আলীৰ শৰীৰত আজি প্ৰায় 10 দিন ধৰি সুমুৱাই থাকিল গুলী। জিএমচিটছৰ চিকিৎসাৰ অভাৱত জীৱন মৃত্যুৰ সৈতে যুঁজি যুঁজি ঘৰলৈ উভতিব লগা হ'ল মতলেব। আজি 10 দিন উকলি গ'ল। জিএমচিটছত ভৰ্তি হৈ থকা মতলেব আলীক অস্ত্ৰোপচাৰ কৰিব পৰা নাই চিকিৎসকে। যোৱা 27 আগষ্টত ৰঙিয়াৰ আমতোলাত সংঘটিত হৈছিল গুলীচালনাৰ ঘটনা। বিকি পুৰুষোত্তমে ছাইদুলক লক্ষ্য কৰি গুলীয়াবলৈ লওঁতেই লক্ষ্যভ্ৰষ্ট হৈ গুলী লাগিছিল ছাইদুলৰ সৈতে বাইকত গৈ থকা মতলেব আলী নামৰ এগৰাকী যুৱকৰ। অৱশেষত জিএমচিটছত উন্নত চিকিৎসা নোপোৱাৰ বাবে পৰিয়ালে যোৱা নিশা নিজ গৃহলৈ লৈ যায় মতলেবক। উন্নত চিকিৎসাৰ বাবে মতলেব আলীক পৰিয়ালে বহিঃ ৰাজ্যলৈ নিয়াৰ চিন্তা কৰিছে যদিও ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল মতলেব। কিন্তু অৰ্থৰ অভাৱত এতিয়া চিন্তিত হৈ পৰিছে পৰিয়ালটো। তাৰে ভিতৰত আছে ওলালি হয়তো এনেকুৱা এম্বুলেঞ্চত পৰি যাব পাৰে, গতিকে আমি ওলাও নাই। একো টেনশ্যন নাই, চিন্তা কৰিব নালাগে। গতিকে সি চলি ফুৰি খাব পাৰিব, 6 মাহ বছৰটো অলপমান কষ্ট পাব আৰু পিছত টেনশ্যন নাই সেনেকৈ কৈছে। তাৰপিছত পৰহিৰ পৰা কৈছে কি নাই ৰিলিজ দিম বুলি ক'লা ডক্টৰে। কৈ কিনে কালি আৰু কৈছে কি অমুক ডক্টৰৰ তাত গেলি হ'ল সেইটো কামতে পাৰছি। তাৰপিছত আমি একে লৈ গ'লোঁ, দিনেই নালাগে সেই ৰাতিপুৱাতে 11টা বজাত নি হুইলচেয়াৰত বহাই থৈ তাৰপিছত ৰখি আছোঁ আহাই নাই ডক্টৰৰ ঘৰত অপাৰেশ্যন থিয়েটাৰত। তাৰপিছত আৰু ক'লোঁ কি যে ছাৰ নাই 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 চিকিৎসা মই ওপৰত গ'লোঁ ইয়াক লৈ আৰু ওপৰত গ'লোঁ যাই কিনে ৰখাতে য'ত ছাৰৰ কাগজখিনি নিলে সিহঁতে আৰু কৈছে কি MRI আৰু কি বুলি কিবা কিবি কৰিব লাগিব, কৰি কিনে আমি চাম বস্তুটো। আমাৰ কাকা কৈছে কি নালগে ৰ আমি লৈ যাম ইয়াতে নাৰাখোঁ বিচাৰিব ঘৰত সুস্থ কৰি কিনে পাছত যি কৰিব লাগে পিছত কৰিম। আকৌ মাত দিয়ে নাই ডক্টৰটো গুচি গৈছে। তাৰপিছত ধৰ তাৰে তলত 2 নম্বৰ ডক্টৰ থাকে, 3 নম্বৰ ডক্টৰ থাকে। 2 নম্বৰ ডক্টৰটো অহা নাই, 3 নম্বৰ ডক্টৰটোক আমি ক'লোঁ যে ছাৰ ৰিলিজ দিম বুলি আপুনি পৰহিয়ে কৈছে, কালিয়ে কৈছে ৰিলিজ দিম বুলি, আমাক কিয় দিয়া নাই, আমাক কেনেকৈ ৰাখি থৈ দিছে। আমাক ৰিলিজ দিয়ক আমি যাওঁ। ঘৰত আমাৰ দেউতাৰ হেৰি হৈছে চিৰিয়াছ, এক চাব খুজি আছে। তোমালোকে যোৱা যদি ঘৰত অসুবিধা আছে তোমালোকে যে একজন থাকক। বস্তু এক চাব খুজি আছে দেউতাই, ডাঙৰ দাদাটো ঢুকাইছে আজি 41 দিন হৈছে মুঠে, আমি ঘৰত নিওঁ। কি এনেকুৱা কৰি বহুত হেৰি বুলেট এটা লগত ভিতৰত আছে, আমি এটা পেচেণ্টক পঠাব নোৱাৰোঁ। আমি MRI আৰু CT স্কেন এইবিলাক কৰাৰ পিছত আমি কি কৰিব লাগে অপাৰেশ্যন কৰিব লাগে কিবা কৰে আমি কৰিম সেনেকুৱা ক'লা। তাৰপিছত মই ক'লোঁ ছাৰ আমাৰ সিহঁতক আমি সেইবিলাক MRI কৰিব আমাৰ পইচা নাই হাতত, আমি দুখীয়া মানুহ, আমাৰ পইচা পাতি একোৱেই নাই। সেনেকৈ ক'লোঁ, সেনেকৈ মই তৰ্কাতৰ্কি কৰিলোঁ, কৰি কিনে তেওঁ কৈছে আজি নহ'ব কালি সেইবিলাক কৰিলে ছাৰে যি কৰে পিছত কৰিব। কৈ কিনে গুচি গৈছে। নাম নাজানো মই। কৰিছিলে নেকি কোনে আমাৰ আমি মানে সেনে লিখা পঢ়া নাজানো, মই আজি নাছিলোঁ, দাদা আছিলে আৰু আমাৰ বাইদেউ আছিলে। দিছে চাগে, মইতো নাই নহয় তাতে আজি, মইতো ঘৰত কালি আহিছোঁ, মোৰ বাচ্ছাৰ অসুখ থকা মই ৰাতিয়ে গুচি আহিছোঁ। তো দাদাক সুধিলে গম পাই যাব। ৰঙিয়াৰ পৰা হুছেইন আহমেদৰ ৰিপৰ্ট NK24 আছাম।